আজি বড়োসকলৰ বাবে বা বিটিআৰবাসী বড়োলেণ্ডবাসীৰ বাবে এটা ঐতিহাসিক দিন 2020 চনৰ আজিৰ দিনটোত 27 জানুৱাৰীত বড়ো শান্তি চুক্তি বা বিটিআৰ এগ্ৰিমেণ্ট হৈছিল আৰু সেই দিনটো আমি আজি নিখিল বড়ো ছাত্ৰ সন্থাই আমি সমূহ ৰাইজক লৈ পেলাই সমূহ দল সংগঠনক লৈ সংগ্ৰামী নেতৃবৃন্দক লৈ পেলাই আমি কোকৰাঝাৰ গ্ৰীণ ফিল্ডত আমি আয়োজন কৰিছোঁ। এই সময়ত এই মাল্টিপাৰ্পাছ স্কুলৰ পৰা আমি প্ৰায় 6 কিলোমিটাৰ জোৰা আমি শোভাযাত্ৰা আমি উলিয়াম। মূল কথাটো হ'ল যে বড়ো সংগ্ৰামী সংগঠন এপছু NDFB 4টা ফৈদ UBPও আমি যৌথভাৱে ভাৰত চৰকাৰৰ অসম চৰকাৰ আমি শান্তি চুক্তি স্বাক্ষৰ কৰিছিল আৰু 4টা বছৰ আজি অতিক্ৰম কৰিছে আৰু এই সময়ত চুক্তিৰ যিবিলাক দফাসমূহ আছিল সেই দফাসমূহ ৰূপায়ণৰ কাৰণে বা চুক্তি সম্পাদনৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সেই সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু সেই সময়ত এপছুৰ সভাপতি চুক্তি স্বাক্ষৰকাৰী প্ৰমোদ বড়ো ডাঙৰীয়া, NDFB ৰঞ্জন দৈমাৰী ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়া, চাওৰাইগ্ৰা ফেৰেংগ্ৰা ডাঙৰীয়া, মেইনেশ্বৰ বসুমতাৰী ডাঙৰীয়া, UBP সকলোকে মই আজি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বড়ো শান্তি চুক্তি এটা টাইম টেষ্টেড এটা চুক্তি আছিল আৰু এইটো আমি অগ্ৰণী ভূমিকা লৈ পেলাই আমি চুক্তি সম্পাদন কৰিছিল। নৰ্থ ইষ্টত অসমত প্ৰায় 8-9টা চুক্তি সম্পাদন হৈ গ'ল আৰু এই চুক্তিয়ে মাজত যদি আমি ষ্টাডি কৰোঁ বড়ো শান্তি চুক্তি আজিৰ ক্ষেত্ৰত যি ৰূপায়ণৰ যিখিনি ব্যৱস্থা সেইটো যথেষ্ট আমি ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই যে চুক্তিৰ লগত যিখিনি ৰাইজৰ আকাংক্ষা আছিল আজি আমি শান্তিৰ বড়োলেণ্ড আমি পালোঁ, বিটিআৰ সম্প্ৰসাৰিত বড়োলেণ্ড আমি পালোঁ আৰু বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল আমি বিটিআৰৰ বাহিৰত আমি গঠন কৰিব পাৰিলোঁ আৰু এই চুক্তিৰ লগত আমি ঐক্যতাৰ এটা বড়োলেণ্ড পালোঁ, এই চুক্তিৰ লগত প্ৰগতিৰ এটা বড়োলেণ্ড পালোঁ আৰু আমি আশা কৰিছোঁ যে বৰ্তমানৰ যি BTC বা যি BTAD আছিল সেই BTCটো এই বিটিআৰটো উন্নত কৰি পেলাই 40টাৰ পৰা 60টা MCLA উন্নত কৰি পেলাই 39ৰ পৰা 40টা বিভাগ ছাবজেক্ট যোনটো পাৱাৰ এণ্ড ফাংচন আৰু লগতে BTAD নামাকৰণটো বিটিআৰ নামাকৰণ কৰি পেলাই কাৰ্বি আংলং বড়োসকলক 6 শিডিউল যি অধীনত থকা বড়ো কছাৰীক ST হিলৰ মৰ্যাদা দি পেলাই এই ৰাজনৈতিক আৰু সাংবিধানিক সুৰক্ষিত ভৱিষ্যত কৰি আগুৱাই নিয়াৰ স্বাৰ্থত উপেন্দ্ৰমৰ যি এটা এটা সপোন আছিল যে এই সপোনক ভাইব্ৰেণ্ট বড়োলেণ্ড এটা উন্নত বড়ো সমাজ গঠন কৰাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু আমি আশা কৰোঁ যে এই চুক্তি আমাক যিখিনি অধিকাৰ দিলে ভৱিষ্যতত নৱপ্ৰজন্মই এই চুক্তিৰ দ্বাৰা শান্তি ঐক্যতা আৰু প্ৰগতিৰ বড়োলেণ্ডত আৰু গোটেই অসম আৰু ভাৰতত বসবাস কৰা বড়োসকল শান্তিৰে জীয়াই থকা বা আগুৱাই যোৱাৰ কাৰণে এটা সংকল্পবদ্ধ আমি পুনৰ লৈছোঁ আৰু এটা মৰ্যাদা আমি পাইছোঁ। চুক্তিবিলাক সম্পূৰ্ণ হ'লে सानाय सुनाय बेरामनि जेंनायाव गोग्लैना थानायफोरनि थाखाय गोजोनथाव खौरां। गावनि देहानि सानाय सुनायखौ लानानै दुखुआव थानो गोनां गैला। जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौनि गोनांथि गैया। नंगौ, चिरां जिल्लानि बेंटल गेट चापागुरियाव थानाय SI निउर'थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे सेन्टाराव सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बायदि रोखोमनि बेरामखौ फाहामथाय होनाय जायो। बे SI निउर'थेरापि सेन्टाराव बेरामिया थानानै फाहामथाय लानो हानायनिबो सुबिदा दङ। नोंथाङा SI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे जानबुं नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।